ফাতেমা ৰাজাকুল অল ফেমিলিটোৱে কেইটাৰ নাম কম আৰু গোটেই ফেমিলি আহিছে, আহি ঘিৰা দিছে। ঘিৰা দিয়াৰ পিছত এটা দুটা আহিছে আৰু এটা দিবলৈ গৈছে। ইহঁতে কৈছে যে মোৰতো ঘিৰা দিব নালাগে আৰু মোৰ লেগিটো দিয়া আছে গামবোৰৰ ওচৰত, আজি দিনটা মানি লওক। মানাৰ পিছত তোমাৰ কি কৰে, তোমাৰ মাটি তোমাৰ ল'লে ল'ব আৰু নল'লে আমাৰ থাকিব। ইহঁতে ডাকাডাকি কৰি ইহঁতে সিহঁতৰ সজীৱ খাৰা হৈ আছিল, ইহঁতক মাথাত মূৰত বাঢ়ি দিছে। পিছত ইমৰাদুল বাঢ়ি দিয়াৰ পিছত ইহঁতে তাক লৈ হুলস্থুল লাগিছে। ইহঁতে সিহঁতক খুব মাৰপিট কৰিছে। মই এইটোকে জানো আৰু কি, কিন্তু মই সজীৱ মৰিছে, কিন্তু ইহঁতৰ হত্যাকাৰী ফাঁচিটো লাগিবই। আচ্ছা, আপনি কি খুঁজে? মই ফাঁসি খুঁজো। কার? ইমরাদুল্লাহ ফাঁসি খুঁজো, হত্যাকারী। কতবিলাকে এরেস্ট কৰিব লাগে, জেল কৰিব লাগে, কিন্তু ইমরাদুল্লাহ ফাঁসি কৰিব লাগে। কোন কোন আছে? রাজাকুল আছিল, ফাতেমা আছিল আৰু ইমরাদুল্লাহ আছিল। ইহঁতৰ গোটেই ফেমিলি আছিল। মানে শুনা মতে মই কামত গৈছোঁ, আহি পিনে শুনো যে ৰাতি মানে এটা মিটিং হ'ল। মিটিঙে মাতিছিল ইহঁতে, মানে গাৰ্জেনে যাৰ মাটি লৈছে আৰু কি কিনি, ইহঁতে মিটিং পাতিছিল এটা। ইহঁতে আবার আহাতে মানে নামানিল, পিছত আৰু লিখিত বিচ্ছেদ দিয়াৰ পিছত ইহঁতে আৰু গুচি আহিল। মানে পুৱাতে আহি এই গাঁওবুঢ়া বোলে গৈছিল নেকি, মই ক'ব নোৱাৰোঁ, কিন্তু ইহঁতে কোৱা মতে, মই শুনামতে যে গাঁওবুঢ়া এটা গৈছিল, যাই পিনে পিছত আহাতে মানে ইহঁতে কাজিয়া লাগি গ'ল। লাগাৰ পিছত ইহঁতক মানে পিছপিনে মূৰত মাৰি দিছে। কোনে মারছে? কোনে মানে মই তুলতুল বুলবুল বুলি এটা ল'ৰা আছে, বুলবুল বুলি এটা ল'ৰা আছে, ল'ৰাজনে মানে মাৰিছে মূৰৰ পিছফালৰ পৰা। কোনে মারছে? বুলবুল ইহঁতৰ ভাগিন, ইহঁতৰ ঘৰতে থাকে। ইহঁতৰ গমেই নাপায় বোলে মাৰামাৰিটো। ইহঁতৰ মাকো নাই আৰু বাপটো মেণ্টেল, আৰু কোনোবাও নাই। ইহঁতৰ মামাৰ ঘৰতে থাকে। এতিয়া কি হৈছে যাক মারছে? ইহঁতে ডেউট হৈছে। মানে ক'ত মারছিল? মূৰত মাৰিছে, পিছফালৰ পৰা মাৰিছিল। তাৰপিছত ক'ত লৈ গৈছিল? ফাৰ্ষ্ট টাইমলি কোকৰাঝাৰ লৈছিল, কোকৰাঝাৰৰ পৰা আৰু বৰপেটা লৈছিল, বৰপেটাৰ পৰা গুৱাহাটী লৈছিল। গুৱাহাটী যোৱাৰ পিছতে মৰি গ'ল। কেতিয়াৰ ঘটনা এইটো সকাল পুৱাৰ পৰা 9টাৰ পৰা। গোটাবিলাক কামত গৈছে না, কামত যোৱাৰ পিছতে এইটো ঘটনা। মানুহতো ঘৰত নাছিল। এতিয়া আপনি কি দাবী কৰে? আমাৰ ৰাইজৰ দাবী এইটো যে মানে লাগে, ন্যায় লাগে, আৰু প্লাছ আৰু এই যিহঁতে মাৰিছে ইহঁতক ফাঁচি দিব লাগে, আৰু যিহঁতে মানে গোটেইবিলাক লগ লাগি যিটো কাম কৰিছে, মাৰিছে বুলি, এইটোক জেল দিব লাগে। কোনে কোনে এই ঘটনাত জড়িত আছে? ৰেজাকুল, ফতেমা আৰু বেলেগ আৰু অল ইহঁতৰ গোটেইবিলাক কোনে কোনে গৈছিল, ইহঁতক লাগে আৰু ন্যায় লাগে। সজীৱ বুলি এটা ল'ৰা আছে, এই ল'ৰাজনৰ লৈ অলপ ঘটনা এটা হৈছে আজি আমাৰ মকৰাপাৰ এৰিয়াত। আমি দুজন মানুহ কৰায়ত্ব কৰিছোঁ ইতিমধ্যে, বাকীকেইজনৰ আমাৰ ইনভেষ্টিগেশ্যন এটা চলি আছে। ইঞ্জুৰি হৈছিল নেকি কোনোবা? এজন ল'ৰা ঢুকাইছে বুলি গম পাইছোঁ। কি নাম? সজীৱ শেখ। গুৰুতৰভাৱে আঘাত হোৱাৰ কাৰণে তেখেতৰ ঢুকাইছে বুলি আমি খবৰ পাইছোঁ। বাকী আমাৰ তদন্ত এতিয়া অব্যাহত আছে। দুজন মানুহ আমি কৰায়ত্ব কৰিছোঁ আৰু নাম বাঢ়ি আছে। এনেই 5জনৰ এগেইনষ্টত দিয়া হৈছে, তাৰ মাজত আমি 2জন ধৰিছোঁ আৰু বাকী আছে। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, আমি অলপ পলমকৈ জনাব পাৰিম।